Hello everyone, welcome to our channel Cuisine Fusion. Ajir amar recipe tu hoise Spongy Rasgulla. Eya ami ekhini gakhir loi luisu. Ekhini ami gorom hobor babe gasot bahai disu. Gakhir khini etia utol ahise. Ekhini ami bhalke utolai lo. এই গাখীৰখিনি আমাৰ গৰম কৰা হৈ গৈছে এই গাখীৰখিনি আমি এতিয়া অকমান সময় ঠাণ্ডা হ'বলৈ দিও গাখীৰখিনি অকমান ঠাণ্ডা হৈছে এতিয়া আমি ইয়াতে নেমুৰ ৰস দি দিছো এতিয়া এই গাখীৰখিনি এনেদৰে অকমান সময় আমি লৰাই থাকো গাখীৰখিনি এতিয়া ফাটিছে এতিয়া এয়া সানা হ'বলৈ ধৰিছে গাখীৰখিনি এনেদৰে আমি অকমান সময় লৰাই থাকিম এয়া আমাৰ গাখীৰৰ সানাখিনি ৰেডি হৈ গল এইখিনি আমি এতিয়া কটনৰ কাপোৰ এখনত চেকি লওঁ এইখিনি আমি এতিয়া ভালকে চেপি পানীখিনি উলিয়াই দিম এই গাখীৰৰ চেনাখিনি আমি এতিয়া অকমান পানী দি ধুই লওঁ যাতে নেমুৰ গোন্ধখিনি নাইকিয়া হৈ যায় এইখিনি আমি এতিয়া আকৌ এবাৰ ভালকে চেপি 5 মিনিটৰ কাৰণে ৰাখি দিও 5 মিনিট হৈ গল এতিয়া এইখিনি আমি ভালকে মঠি লাডু বনাই লওঁ এইখিনি আমি 4-5 মিনিট মান ভালকে মঠি ল'ব লাগিব প্ৰথমতে এইখিনি আমি ভালকে গুড়া কৰি লৈছো এই ছানাখিনি বহুত স্মুথলি মঠিব লাগিব এই ছানাখিনি আমি ভালকে মঠিলেহে ৰসগোল্লা কেটা ভাল হ'ব নহলে ৰসগোল্লা কেটা ভাঙি যাব পাৰে এতিয়া এই ছানাখিনি আমি এনেদৰে মঠিব লাগিব চাব লাগিব যাতে অকমান গুটা থাকি না যায় গুটেইখিনি আমি স্মুথলি ভালকে মঠিব লাগিব এই ছানাখিনি আমাৰ মুঠা হৈ গৈছে এতিয়া আমি লাড্ডু বনাই লওঁ এই লাড্ডু কেটা আমি এতিয়া ভালকে গোল কৰি ল'ব লাগিব চাব লাগিব যাতে কটো অকমানো ক্ৰেক না থাকে
এতিয়া আমাৰ গুটেকেটা লাডু বনোৱা ৰেডি হৈ গ'ল। এতিয়া ডাঙৰ বাচন এটাত আমি পানী গৰম কৰিছোঁ। পানীখিনি উতল আহিছে, এতিয়া আমি চেনি দি দিছোঁ। এইখিনি আমি সুগাৰ সিৰাপ বনাই ল'ম। এতিয়া 4টা ইলাইচি দি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো আমি হাই কৰি দিছোঁ। এতিয়া যিকেইটা লাডু আমি ৰেডি কৰি ৰাখিছিলোঁ এইকেইটা দি দিছোঁ। এতিয়া 20 মিনিটৰ কাৰণে আমি ঢাকনি এখন দি ৰাখি দিছোঁ। গেছৰ ফ্লেমটো আমি হাই ৰাখিছোঁ। 20 মিনিট হৈছে, এতিয়া আমাৰ এয়া ৰসগোল্লা কেইটা ৰেডি হৈ গ'ল। এইখিনি আমি এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ফ্ৰিজত 2 ঘণ্টাৰ কাৰণে ৰাখি দিম। তাৰ পাছত আমি সাৰ্ভ কৰিম। আমাৰ এয়া স্পঞ্জি ৰসগোল্লা ৰেডি হৈ গ'ল। এয়া চাওক, আমাৰ ৰসগোল্লা একেবাৰে স্পঞ্জৰ দৰে হৈছে। এই স্পঞ্জি ৰসগোল্লা ৰেচিপি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। থ্যাংকছ ফৰ ৱাচিং।